শিকিবলৈ কঁঠালৰ মুচিৰ তৰকাৰী কেনেকৈ বনায় মই কেনেকৈ বনাওঁ। সকলোৱে বনায় কঁঠালৰ মুচি, কিন্তু মই কেনেকৈ বনাওঁ তাকে দেখাওঁ বুলি ভাবিলোঁ। একেবাৰে চিম্পুলত এয়া মই লৈ লৈছোঁ বিলাহী 3টা কাটি লৈছোঁ সৰু সৰুকৈ, পিঁয়াজ লৈছোঁ 2টা সৰু সৰু কাটি ল'লোঁ, আৰু কেঁচা জলকীয়া লৈছোঁ 3টা মই ফালি ফালি লৈছোঁ, আৰু নহৰু আদা পেষ্ট, আৰু লৈছোঁ তেজপাত 3 খিলা সৰু সৰুকৈ কৰি লৈছোঁ, আৰু গোটা জিৰা আৰু এয়া কঁঠাল মই আগে বইল কৰি ল'লোঁ, এয়া বইল কৰি লৈছোঁ। মই এতিয়া কেৰাহী পাতিছোঁ। তেলটো গৰম হৈছে, মই ইয়াত তেজপাত দি দিছোঁ, নহৰু আদা পিঠাখিনি দি দিছোঁ, পিঁয়াজ দি দিছোঁ, আৰু কেঁচা জলকীয়া দি দিছোঁ, জিৰা দি দিছোঁ, গোটা জিৰা। এইখিনি মই অলপ দেৰি ভাজি লওঁ। ৰঙচুৱা হোৱালৈকে ভাজিম। ইয়াত মই এতিয়া হালধি দি দিম, লগতে ইয়াত মই মছলাখিনিও দি দিম। জিৰা দিছোঁ, ৰেড চিলি, আৰু মিট মছলা অলপ দি দিছোঁ। আৰু এইখিনি ভালছে লৰাই দিম। তাৰ কঁঠালখিনি দি দিছোঁ, বইল কৰি থোৱা। মই আগে আলুখিনি বইল কৰি লৈছিলোঁ, বইল কৰি মই পিটিকা কৰি থৈছোঁ, এইখিনিও দি দিছোঁ লগতে। আৰু ভালকৈ লৰাই দিছোঁ, আৰু এতিয়া মই নিমখ দিম। আৰু ভালকৈ লৰাই দিম। অলপ দেৰি মই ঢাকন দি থ'ম।
আকৌ অলপ লৰাই দিম। মই একদম চিম্পুলকৈ বনাইছোঁ। এতিয়া মই বিলাহীখিনি দি দিম ইয়াত। আৰু একো লৰাই দিম। লৰাই দিম আকৌ। মই আকৌ এতিয়া লৰাব লৈছোঁ। মই আগে বইল কৰি থোৱাৰ কাৰণে বেছি ভাজিব লগা নহয়। বিলাহী এয়া সিজি গৈছে। আকৌ অলপ লৰাই দিছোঁ। একদম মাংসৰ নিচিনা হয় খাবলৈ। আপোনালোকেও বনাই খাই চাবচোন এনেকৈ। এতিয়া মই ইয়াত পানী দিম। মই ইয়াত সৰু মগেৰে এমুঠি দিছোঁ পানী। ইয়াক মই এতিয়া উতলিব দিম। এইখিনি 5 মিনিটমান সময় মই এনেকৈ ৰাখিম। এয়া চব উতলিছে। মই আকৌ ঢাকন দি থৈছোঁ। গ্ৰেভি হোৱালৈকে মই এনেকৈ থৈ দিম। পানীটো অলপ শুকাবলৈ দিম। মই এবাৰ এইখিনি লৰাই দিম। এয়া চাওক কালাৰটো কিমান ধুনীয়া আহিছে দেখিবলৈ। এয়া মই আকৌ লৰাই দিছোঁ অলপ। এয়া হৈ গ'ল, গ্ৰেভি হ'ল। মই এতিয়া এইটো বন্ধ কৰি দিম। এয়া মোৰ হৈ গ'ল কঁঠালৰ চব্জি। আপোনালোকেও বনাই নে নবনাই মোক জনাবচোন এনেধৰণে।